নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় ত্ৰিকোণমিতি টিপছৰ আগৰ 4টা ভিডিঅ' চাইছা। আজি মই তোমালোকলৈ 5 নম্বৰটো ভিডিঅ' আগবঢ়াইছোঁ। এই 5 নম্বৰটো ভিডিঅ'ত মই অনুশীলনী 8.1ৰ 2 নম্বৰ প্ৰশ্নটো কেনেদৰে কৰিব পাৰোঁ আমি দেখুৱাইছোঁ। 2 নম্বৰ আৰু 3 নম্বৰটো মই আজি তোমালোকক দেখুৱাম। প্ৰথমতে এতিয়া মই এই 2 নম্বৰটো আৰম্ভ কৰিছোঁ। 2 নম্বৰটো চোৱা কেনেদৰে মই কৰিব পাৰোঁ। ইয়াত প্ৰশ্নটো দিয়া আছে যে কাষত চিত্ৰ এটা দিয়া আছে। চিত্ৰটো কেনেকৈ দিছে, তোমালোকৰ চিত্ৰটো দিয়া আছে ওপৰত PQR এনেধৰণে দিয়া আছে আৰু ইয়াত 12 চেণ্টিমিটাৰ আৰু এডাল আছে 13 চেণ্টিমিটাৰ। প্ৰশ্নটো দিছে কি 10p মাইনাছ কট R নিৰ্ণয় কৰা। এইটো কেনেধৰণে কৰিম চোৱা। ইয়াত 10p মাইনাছ কট R উলিয়াবলৈ দিছে। তোমাৰ মই আগৰ ভিডিঅ'তে কৈছিলোঁ যে যিটো কোণক লৈ কোৱা হয় সেই কোণটো সদায় ভূমিৰ লগত সংলগ্ন কৰিবা। এতিয়া মই যদি এইটো কিউটোতো তুমি চেঞ্জ কৰিব নোৱাৰিবা ইয়াত, কাৰণ কিউটো 90 ডিগ্ৰী কোণ হৈ আছে। কিউটো ইয়াতে থাকিব। ইয়াত মই পি বুলি ক'বলৈ যাওঁতে ইয়ালৈ পিটো আনি ল'ম আৰু আৰটো ইয়াত গুচি যাব। তেতিয়া তোমালোকৰ পি কিউডাল আছিলে আগতে 12 চেণ্টিমিটাৰ, 12 চেণ্টিমিটাৰডাল ইয়াত আহিব আৰু এইডাল ইয়াতে থাকিব 13 চেণ্টিমিটাৰ। এতিয়া প্ৰথম কথা হ'ল তুমি যে এই ত্ৰিভুজটোৰ পৰা এই ভূমিডালৰ মানটো মানে QR ডালৰ মানটো মই উলিয়াই ল'ব লাগিব। ইয়াত দিয়া আছে আমাক, দিয়া আছে PQ ইজুকেল টু 12 চেণ্টিমিটাৰ, PR ইজুকেল 13 চেণ্টিমিটাৰ। এতিয়া পাইথাগোৰাছৰ সূত্ৰ যদি মই ব্যৱহাৰ কৰোঁ, ত্ৰিভুজ PQRৰ পৰা পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে কি পাম? PR স্কোৱাৰ ইজুকেল টু QR স্কোৱাৰ প্লাছ PQ স্কোৱাৰ। ইয়াত এতিয়া PRৰ মানটো আছিলে আমাৰ 13 স্কোৱাৰ ইজুকেল টু QRৰ মান 9, QR স্কোৱাৰ এনেকেই থাকিব আৰু PR 12 স্কোৱাৰ। ইয়াতে আহি গ'ল 169, বাং 144টো এইফালে লৈ আহা মাইনাছ হৈ আহিব 144 আৰু এইফালে কি থাকি যাব? QR স্কোৱাৰ। ইয়াত তোমালোকৰ কি থাকিব তেতিয়া? 25 আৰু এইফালে QR স্কোৱাৰ। স্কোৱাৰটো উঠাই দিয়া, এইফালে ৰুট অভাৰ হ'লে কি হ'ব? 5 আহি যাব ইজুকেল QR। এতিয়া আমি QR ডালৰ মান পালোঁ 5। এটাকে QR ইজুকেল টু 5 চেণ্টিমিটাৰ। এতিয়া মোক উলিয়াবলৈ দিছিলে কি যে 10p। নাও 10p, মই 10 বুলি ক'লে আগতেই কৈছিলোঁ যে সূত্ৰ কেনেকৈ, তাজমহল পৃথিৱী বিখ্যাত মানে P/B। ইয়াত এতিয়া P বুলি কওঁতে তোমালোকে ইয়াৰ চিত্ৰলৈ মন কৰা যে চিত্ৰ দুটাৰ ভিতৰত P বুলি কোৱাৰ লগে লগে 10p বুলি কৈছে। P বুলি ক'লে তুমি কোনটো চিত্ৰ ল'বা? এইটো চিত্ৰ নে এইটো চিত্ৰ? গতিকে ইয়াত আমি ভূমিৰ লগত সংলগ্ন চিত্ৰ এইটো আছে, গতিকে মই এইটো চিত্ৰ মনলৈ আনিম যে 10p বুলি ক'লে মই এইটো চিত্ৰহে ল'ম। ইয়াৰ চিত্ৰত P আহিব কি? QR আৰু B আহিব তাৰ পৰা কি? PQ। ইয়াত মানকেইটা বহুৱাই দিয়া। এতিয়া QR মান কিমান পাইছা? 5 আৰু PQ মান আমাক দিয়াই আছিলে 12। তেনেধৰণে আমাক কট R উলিয়াবলৈ কৈছিলে। কট R এতিয়া কট R বুলি কওঁতে আমাৰ চিত্ৰ কোনটো হ'ব? এতিয়া এইটো আহিব, যিহেতু ভূমিৰ লগত সংলগ্নকৈ এনেধৰণে আছে। এতিয়া কট R বুলি ক'লে আমাৰ কি আহিব? 10ৰ ওলোটা, গতিকে বিটো ওপৰলৈ যাব, পিটো তললৈ আহিব। তেতিয়া কি হ'ব? বি মানে আহিব আকৌ QR আহিব, P মানে আহিব PQ ইজুকেল QR মানে আমাৰ কিমান আছিলে? 5 চেণ্টিমিটাৰ আৰু PQ মানে 12। আমাক এতিয়া উলিয়াবলৈ দিছিলে কিন্তু 10p মাইনাছ কট R। এটাকে 10p মাইনাছ কট R ইজুকেল টু 5/12 মাইনাছ
5/12 ইজুকেল 0। এতিয়া মই তোমালোকৰ 3 নম্বৰ অংকটো কৰিবলৈ লৈছোঁ। ইয়াত আমাক প্ৰশ্নটো দিয়া আছে যে যদি sin a ইজুকেল টু 3/4 তেন্তে cos a আৰু tan a উলিওৱা। এতিয়া তোমালোকক দিয়া আছে sin a ইজুকেল 3/4। এটা কথা মন কৰিবা যে তোমাক sin a দিয়া আছে আৰু উলিয়াবলৈ কোৱাকেইটাত তোমাক cos a উলিয়াবলৈ দিছে আৰু কি দিছে tan a উলিয়াবলৈ দিছে। ইয়াত কওঁতে কোনকেইটা উলিয়াবলৈ দিয়া কোনকেইটাও কিন্তু a বুলিয়ে কৈছে। গতিকে তুমি ইয়াত কোনো ত্ৰিভুজ ব্যৱহাৰ নকৰাকৈ এইটো কৰিব পাৰা। চাবা কেনেকৈ কৰিম মানে যে sin a মই জানো sin মানে কি শিৱ পাৰ্বতী হাজবেণ্ড p/h ইজুকেল টু 3/4 ইজুকেল মই k লেফ্ট k ধৰি ল'লো। এটাকে p ইজুকেল কিমান হ'ব? p ইজুকেলটো আহিব তোমাৰ 28k আৰু h ইজুকেলটো আহিব কি 4k। পাইথাগোৰাছৰ সূত্ৰ এতিয়া ব্যৱহাৰ কৰি মই b ডাল উলিয়াই ল'ব লাগিব। নাও a স্কোৱাৰ ইজুকেল টু b স্কোৱাৰ প্লাছ p স্কোৱাৰ। ইয়াত বহুৱালে কি হ'ব 4k স্কোৱাৰ ইজুকেল b স্কোৱাৰ b নাই p মানে আছে তোমাৰ 28k বহুৱাই দিয়া। তেতিয়া ইয়াত কিমান আহিব 4k যদি স্কোৱাৰ কৰা 16k স্কোৱাৰ আৰু ইফালে এইটো 9k স্কোৱাৰ ইফালে মাইনাছ কৰি আনো -9k স্কোৱাৰ ইজুকেল টু b স্কোৱাৰ তোমাৰ থাকিল। ইয়াত তেতিয়া কিমান হ'ব 7k স্কোৱাৰ ইজুকেল টু b স্কোৱাৰ। ইয়াৰ পৰা তুমি স্কোৱাৰটো উঠাই দিয়া এইফালে কি আহিব ৰুট অভাৰ আহিলে কি আহিব 7k স্কোৱাৰ ইজুকেল টু b। তেতিয়া এইটো ৰুট 7b আহি যাব ৰুট 7k আহি যাব আৰু এইফালে ইজুকেল b। এতিয়া b মান তোমালোকে পাই গ'লা। এটাকে b ইজুকেল টু ৰুট 7k। নাও উলিয়াবলৈ দিয়াকেইটা লিখা cos a উলিয়াবলৈ দিছে। cos a মানে cos মানে কি আছিলে কলিং ভেইল হেংগিং। গতিকে b/h আহিব। b মান বহুৱাই দিয়া। b মান আছে ৰুট 7k আৰু h ৰ মান আছিলে কিমান আমাৰ 4k। k কেঞ্চেল গ'ল ৰুট 7/4 আৰু উলিয়াবলৈ দিছিলে তোমাক কি 10a ইজুকেল কিমান আছিলে তাজমহল পৃথিৱী p/b বিখ্যাত। গতিকে p মানে কি আছিলে 28k আৰু b মানে আছে তোমাৰ ৰুট 7k কেঞ্চেল গ'ল। তেতিয়া তোমাৰ থাকিলে কি 3/7। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানতে সামৰিছোঁ। পুনৰ পিছৰ ভিডিঅ'ত তোমালোকক লগ পাম। ধন্যবাদ।